নমস্কাৰ HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে প্ৰথমৰ কাৰণে মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। অসম পুলিচৰ ফৰেষ্ট গাৰ্ডৰ আৰু AFPF কনষ্টেবল ফৰেষ্টাৰ গ্ৰেড 1 সকলোবোৰ বিভাগৰে বৰ্তমান পদৰ ৰিজাল্ট আহি গৈছে। আপোনালোকে নিজৰ মোবাইলতে চেক কৰিব পাৰিব। তাৰ কাৰণে ভিজিট কৰিব slprbassam.in তাত গৈ আপোনালোকৰ তলপিনে যাব। তাৰ তলপিনে গ'লে ৰিজাল্ট পৰ্টেলত যাব। ৰিজাল্ট পৰ্টেলত গ'লে ইয়াতে দেখা পাইছে ফাইনেল ৰিকমেণ্ডেড লিষ্ট ফৰ ৰিকুৱাৰমেণ্ট অফ ভেৰিয়াছ ফৰ গ্ৰেড 4 ষ্টাফ ইন ভেৰিয়াছ ডিপাৰ্টমেণ্ট ফৰ দ্য এডভাৰটাইজমেণ্ট এইটো চাই ল'ব। আৰু ইয়াতে আপোনালোকৰ ৰিজাল্ট লিংকটোত গৈ ক্লিক কৰি দিব। ৰিজাল্ট লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ভাইভা টেষ্টৰ যোনটো ৰোল নাম্বাৰ আছিলে সেইটো দিব, ডেট অফ বাৰ্থ দিব, তাৰ লগতে আপোনালোকৰ পাছপৰ্টটো বহুৱাই ছাবমিট ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিলে আপোনালোকৰ ৰিজাল্টবোৰ শ্ব' কৰিব। এনেকৈ আপোনালোকে নিজৰ ৰিজাল্টবোৰ নিজৰ মোবাইলতে চাব পাৰিব। আৰু ইতিমধ্যে ইতিমধ্যে 6 মে'ত আপোনালোকৰ তাৰ পদৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। তাৰে আপোনালোকৰ 26,000 যে পদ আছিলে তৃতীয় বৰ্গ আৰু চতুৰ্থ তাৰ ৰিজাল্ট বৰ্তমান ডিক্লেয়াৰ কৰিলে। আৰু স্বাস্থ্য বিভাগৰ আছে, স্বাস্থ্য বিভাগৰটো এই 2 দিনৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো আহি যাব। আৰু শিক্ষা বিভাগৰ আপোনালোকৰ 14,241 গৰাকী নিযুক্তি দিয়া হ'ব। আৰু অসম আৰক্ষী আজি আপোনালোকৰ 5,730 গৰাকী ৰিজাল্ট বৰ্তমান আহি গ'ল। আপোনালোকে নিজে চাব পাৰিব নিজৰ মোবাইলতে। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰাও চাব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে তাৰ কাৰণেও বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।